প্ৰথমতে আমাৰ ইউটিউব চেনেল আছামিজ এণ্টাৰটেইনমেণ্টক ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক আৰু তাৰপিছত আমাৰ প্ৰত্যেক ভিডিঅ'বোৰ কোনো অসুবিধা নোহোৱাকৈ উপভোগ কৰক। এয়া আপোনালোকে দেখিবলৈ পাইছে গহপুৰৰ বৰালি পথাৰৰ ভাগৱত ভ্ৰমণ ও সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী আৰু আপোনালোকৰ লগত আছে আছামিজ এণ্টাৰটেইনমেণ্ট। আমি আপোনালোকক দেখুৱাই গৈছো কেনেদৰে আজি এই সম্পূৰ্ণ কাৰ্যসূচীভাগ আৰম্ভ কৰা হৈছে আৰু এই গোটেই কাৰ্যসূচীভাগত আমি আপোনালোকৰ লগত থাকিম। এই নামঘৰ ভাগ আপোনালোকে দেখিছে, যোৱাকালি এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰা হৈছে আৰু আজি এয়া ভাগৱত ভ্ৰমণ ও সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আপোনালোকে দেখিছে এয়া ভাগৱত ভ্ৰমণ আৰম্ভ হ'ব আৰু কিছু সময়ৰ পিছতে। এই বৰালি পথাৰ অঞ্চল দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে আৰু আপোনালোকে চাই আছে আছামিজ এণ্টাৰটেইনমেণ্ট। এয়া ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হ'বলৈ ধৰিছে। এয়া আপোনালোকক যিমান দূৰ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি আছো। নামঘৰৰ ভিতৰ ভাগৰ পৰা এই মহাভাগৱত কঢ়িয়াই অনা হৈছে এই ৰথখনলৈ। এয়া আপোনালোকে দেখি আছে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত কেনেকৈ নামঘৰৰ ভিতৰ ভাগৰ পৰা কঢ়িয়াই অনা হৈছে। হৰিনামেৰে মুখৰিত হৈ পৰিছে সমগ্ৰ বৰালি পথাৰ অঞ্চল আৰু তাল খোলত মগ্ন হৈ পৰিছে এই শ শ ভকত বৈষ্ণৱসকল। এই শ শ ভকত বৈষ্ণৱসকলৰ মাজত আজি আমি আহি উপস্থিত হৈছো। এয়া মহাভাগৱত তুলি অনা হৈছে আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আছামিজ এণ্টাৰটেইনমেণ্ট। এয়া আপোনালোকে দেখিবলৈ পাইছে আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰা ও ভাগৱত ভ্ৰমণৰ বাবে প্ৰস্তুত কৰি অনা ৰথ ভাগত এয়া মহাভাগৱত তুলি দিয়া হৈছে আৰু এই সমগ্ৰ ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী ভাগত আপোনালোকৰ লগত আছে আছামিজ এণ্টাৰটেইনমেণ্ট। এয়া মহাভাগৱত ভাগ এই ৰথখনৰ মণিকূট ভাগত প্ৰতিষ্ঠা কৰা হৈছে। এই হৰিনামেৰে মুখৰিত অঞ্চলৰ পৰা আপোনালোকক সকলো দৃশ্য দেখুৱাই আছো আপোনালোকৰ প্ৰিয় চেনেল আছামিজ এণ্টাৰটেইনমেণ্ট। এয়া শোভাযাত্ৰা আগবাঢ়িছে, আপোনালোকক দেখুৱাই আছো এই সম্পূৰ্ণ কাৰ্যসূচীসমূহ। এয়া এই ৰথখনতে মহাভাগৱত কঢ়িয়াই দিয়া হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে
আছামিজ এণ্টাৰটেইনমেণ্টে প্ৰতিটো মুহূৰ্ততে আপোনালোকক এইসমূহ দেখুৱাই যাব। আপোনালোকে দেখিছে শ শ ভকত বৈষ্ণৱৰে সমাগম ঘটা এই বৰালি পথাৰ অঞ্চলৰ আজিৰ দিনটোৰ পৰিৱেশ এয়া আপোনালোকে দেখিবলৈ পাইছে কিদৰে ঋষিমুনি সজাই তোলা হৈছে। তেওঁলোকে ভাগৱত পাঠ কৰি গৈছে। ভাৱৰীয়াসকল সজাই পৰাই সাজু কৰা হৈছে এয়া ভাগৱত ভ্ৰমণ কাৰ্যসূচীৰ বাবে। আপোনালোকে দেখি আছে এয়া গাঁৱৰ আই সমস্ত বা সমস্ত সকলো আজিৰ এই ভাগৱত ভ্ৰমণ কাৰ্যসূচীত মগ্ন হৈ পৰিছে। এয়া আপোনালোকে দেখিছে ৰাম লক্ষ্মণ সীতা তেওঁলোকৰ এই যুদ্ধ। আপোনালোকে দেখি আছে ভাৱৰীয়াসকলক এয়া কালিয়া ৰঙত নাট প্ৰদৰ্শন কৰি থকা হৈছে। আপোনালোকক আমি যিমান দূৰ সম্ভৱ দেখুৱাবলৈ যত্ন কৰি আছো এই ভাৱৰীয়াসকলক। এয়া বিহু দল এটা আপোনালোকে দেখিলে সকলো লোক আজি ফাকুৱাৰ দিনটোত আপোনালোকে দেখিবলৈ পাইছে ফাকুৱাৰ ৰঙেৰে সকলো ৰঙা নীলা হালধীয়া হৈ পৰিছে। আপোনালোকে দেখিবলৈ পাইছে এয়া এই মহাভাগৱত ভ্ৰমণৰ কাৰ্যসূচী আপোনালোকৰ লগত আছো। আপোনালোকৰ একমাত্ৰ প্ৰিয় ইউটিউব চেনেল আছামিজ এণ্টাৰটেইনমেণ্ট। এয়া বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ভ্ৰমণৰ কাৰ্যসূচী ভাগ আপোনালোকে দেখি আছে। আৰু এয়া ৰথখনে ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰৱেশ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে সকলো ভকত বৈষ্ণৱে নিয়াৰিকৈ শাৰী পাতি এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে এয়া ভাৱৰীয়াসকলক আপোনালোকক দেখুৱাই দিছো সুন্দৰভাৱে। আমি সকলো বস্তুকে স্পষ্টভাৱে দেখুৱাবলৈ যত্ন কৰি আছো। আপোনালোকৰ প্ৰিয় চেনেল আছামিজ এণ্টাৰটেইনমেণ্ট। এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবৰ বাবে ছাবস্ক্ৰাইব কৰক ইউটিউব চেনেল আছামিজ এণ্টাৰটেইনমেণ্ট। ফাকুৱা ৰঙে সকলো উপচি পৰিছে, সকলোৰে মনত ৰং বিৰিঙিছে আপোনালোকে দেখিবলৈ পাইছে। এয়া সকলো সম্প্ৰদায়ৰ লোকে আপোনালোকে দেখিবলৈ পাইছে এই ভাগৱত ভ্ৰমণ কাৰ্যসূচী ভাগত অংশগ্ৰহণ কৰিছে। অসমীয়া, নেপালী, মিচিং, আদিবাসী আদি সকলো জনজাতিৰ লোকে এই ভাগৱত ভ্ৰমণ সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আপোনালোকে দেখিবলৈ পাইছে।